অনুমান কৰে হিমাচল প্ৰদেশত কি হ'ল মই তাৰ পিছত গুজৰাটৰ প্ৰসংগলৈ আহিম গণতন্ত্ৰত জনতাই জনাৰ্দন জনতাই যি হিমাচল প্ৰদেশত জনাদেশ দিছে এই জনাদেশ আমি স্বীকাৰ কৰিছোঁ আৰু আপুনি যেটো কথা সুধিছে কংগ্ৰেছতকৈ মই বিজেপিৰ কোনখিনিত কি হৈছে সেইখিনি ক'বলৈহে মই ভাল পাম হয় মই হেতু কংগ্ৰেছ বুলি ক'লো বিজেপিৰ কথা কৈছো বিজেপিৰ ক'ত ভুল হ'ল হয় প্ৰথম কথা যদি পাৰ্চেন্টেজ অফ ভোট শেয়াৰ চাই হিমাচল প্ৰদেশত হয়তো স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনীতিত পাৰ্চেন্টেজ অফ ভোট শেয়াৰ যেটো জিএ গভৰ্নমেন্টৰ কাৰণে এটা সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হৈ ফৰ্ম কৰে এইবাৰ যদি হিমাচলত চাই হেতু 0.9 ৰ ডিফাৰেন্স পাৰ্থক্য মাত্ৰ তাৰনে কংগ্ৰেছে পাইছে 43.9 আৰু বিজেপিয়ে পাইছে 43% ভোট শেয়াৰ দ্বিতীয়তে তেতিয়া হলে কথাটো হল আমি সিট কিয় কম পালো হয়তো আমি যেতিয়া কিবা এটা নিৰ্বাচন আশা কৰা ধৰণে ফলাফল নহয় আমি তাৰ কাৰণবিলাক উলিয়াব লাগিব তাৰ ভিতৰত এটা কাৰণ যদি চাও আমি হয় তাত 20 গৰাকী প্ৰাৰ্থীয়ে যিয়ে আমাৰ প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিছিলে আমি নিদিয়াৰ পিছত তেখেতসকলে ইন্ডিপেন্ডেন্টলি তাত কন্টেষ্ট কৰিলে সেই কাৰণে যদি চাই আমাৰ যিখিনি সিট আছে তাৰে লগত আমাৰ যিকেজন ক্যান্ডিডেটে হাৰিছে তাৰ ডিফাৰেন্সটো যদি কংগ্ৰেছত য'ত জয় হৈছে ইন্ডিপেন্ডেন্ট ক্যান্ডিডেট আৰু যদি ভাৰতীয় জনতা পাৰ্টিৰ ক্যান্ডিডেটৰ ভোটখিনি আপুনি যোগ কৰি দিয়ে তেতিয়াহলে সেই গোটেই কেইটা সিটত হিউজ মাৰ্জিনৰ পাৰ্চেন্টেজ অফ হিউজ মাৰ্জিনত জয় হলেতেন যেনেকৈ ধৰক আৰ 50 যেটো সিট নম্বৰ আছে আৰকে তাতে আপোনাৰ কংগ্ৰেছৰ 29800 ভোট পাইছে আৰু আমাৰ ভোট পাইছে 25000 কিন্তু তাত ইন্ডিপেন্ডেন্ট ক্যান্ডিডেট গৰাকীয়ে পাইছে 13000 ঠিক তেনেকৈ আপুনি বাৰাসৰ হয় মই আপোনাৰ এনেকুৱা 10টা কনস্টিটুৱেন্সি য'ত ইন্ডিপেন্ডেন্ট ক্যান্ডিডেটৰ ভোটখিনিৰ কাৰণে আমাৰ পাৰ্টি গৰাকী খুব কম ভোটত হাৰিব লগা হৈছে প্ৰথম কথা হেতু আহিল আৰু দ্বিতীয় কথাটো এনেকুৱা হয় যে তাত যেটো কিছু ভুল ব্যাখ্যা কৰা হৈছিল যেনেকৈ আপুনি অগ্নিবীৰৰ কথাটো তাত অগ্নিবীৰ এটা ডাঙৰ ইস্যু হয় হেতু এটা তাত যেনেকৈ ব্যাখ্যা হ'ব লাগিছিল তাৰ ভুল ব্যাখ্যা গৈছে আৰু যেটি হয়তো মানুহখিনিয়ে ভোটাৰখিনিয়ে হয়তো ভালদৰে বুজি নাপালে তাৰে কাৰণে ইয়াৰ এটা ঋণাত্মক প্ৰতিফলিত হোৱা বুলি মই ভাবো কিন্তু হয় আমি তাৰ পৰা পজিটিভখিনি আনিব লাগিব আমি চৰকাৰ গঠন কৰিব নোৱাৰিলেও তাত আমি যেহেতু বিৰোধীত বহিম গতিকে ডেফিনেটলি আমি জনতাৰ প্ৰতি দায়বদ্ধ আমি গোটেইখিনি কৰিব কিন্তু মই হাউটকৈ আৰু এটা সাপ্লিমেন্টাৰী কুৱেশ্যন খুদু গুজৰাটত বাৰ্তা প্ৰেৰণ কৰাত আজিৰ তাৰিখত ভাৰতবৰ্ষত বাৰ্তা প্ৰেৰণ কৰাৰ ক্ষেত্ৰত বিজেপিতকৈ ভালকৈ বাৰ্তা প্ৰেৰণ আন কোনেও কৰিব নোৱাৰে আপুনি ক'লে ভুলকৈ ব্যাখ্যা কৰা হ'ল শুদ্ধকৈ বিজেপিয়ে ব্যাখ্যা কৰাত সফল নহল বিশেষকৈ ওপিএছ আৰু অগ্নিবীৰৰ বিষয়ে তেনে ক্ষেত্ৰত কৰবাত গুজৰাটত বেছি গুৰুত্ব দিলে হিমাচল প্ৰদেশ সৰু ৰাজ্য পাহাৰীয়া ৰাজ্য গুৰুত্ব দিয়া নহল বা যি ট্ৰেডিশন আছে সেই চলি থাকিব সেইদৰে ভাবা হ'ল নেকি বিজেপি কিন্তু সচৰাচৰ দেখা পোৱা নাযায় প্ৰতিটো নিৰ্বাচনকে সমানে গুৰুত্ব দিয়ে নাই গুজৰাটৰ প্ৰসংগত যদি আমি কম তেতিয়াহলে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফলাফল হয় আপুনি প্ৰসংগক্ৰমে উল্লেখ কৰিছিল আৰম্ভণিতে যে 145 খনৰ পিছত এবাৰ 149 খনৰ পিছত 1985ত এবাৰ বেছি পাইছে কিন্তু সেই প্ৰসংগতে আমাৰ এগৰাকী পেনেলিষ্টে ইয়াত কৈছিল যে মোদীয়ে পৰিভ্ৰমণ কৰা তাত যি নিৰ্বাচনী প্ৰচাৰৰ কাৰণে যোৱাৰ ক্ষেত্ৰত এই কথাখিনি উত্থাপন হৈছিল আমি যদি 2017 চন আৰু এইবাৰৰ চাও 2017 চনত মোদী ডাঙৰীয়া 37 বাৰ তাত গৈছিল আৰু এইবাৰ 27 বাৰ গৈছে গতিকে এইটো এনেকুৱা নহয় যে তাত জনসাধাৰণে আমাক ভোট দিছে এই কাৰণে তাত উন্নয়নৰ প্ৰতিফলিত হৈছে তাত মানুহখিনি বিশ্বাস কৰিছে 42 বছৰ এটা দলক ইটোৰ পিছত হিটো নিৰ্বাচনত ভোট দিয়াটো ভাৰতৰ ৰাজনীতিৰ ইতিহাসত বহুত কম আৰু এই কাৰণে হয়তো হৈছে আজি যদি চাই বিশেষকৈ পাৱাৰ সেক্টৰত চাওক গুজৰাট এখন ভাৰতৰ প্ৰথম ৰাজ্য যিয়ে 45000 মেগাৱাট প্ৰত্যেক দিনে উৎপাদন কৰে যাক লাগে 25000 মেগাৱাট প্ৰথম সোলাৰ যেটো এছিয়াৰ আটাইতকৈ লাৰ্জেষ্ট প্ৰকল্প হেতু আছে ওয়াৰ্ল্ড বেংকে যেটো ৰিপোৰ্ট উলিয়াইছিল ভাৰতৰ ৰাজ্যসমূহৰ ইজি অফ ডুইং বিজনেছ তাৰ প্ৰথম ৰাজ্যখনেই গুজৰাট গতিকে গুজৰাটৰ এইটো এনেদৰে বিশ্লেষণ কৰিব পাৰি প্ৰধানমন্ত্ৰী গৰাকী সকলো গুজৰাটকে দিছে নিজৰ গৃহ ৰাজ্য বুলি নাই হয়তো হেতু ফুল হ'ব হেতু কলে এই কাৰণে ফুল হ'ব হেতু ক'ব লাগিলে আপুনি পৰিসংখ্যা বিশ্লেষণ এটা দাঙি ধৰিব লাগিব কাৰণ আমি যদি ইয়াত বহি তৎক্ষণাত কৈ দিও পৰিসংখ্যা হেতু কয়নে নকয় পৰিসংখ্যা হেতু কয়নে নকয় হয় আপুনি ক'ব মই আৰু তৃতীয়টো বিষয় কৈছিল যে আমি ভাল কৰিছিল 2017 চনত হে আমাৰ বিশ্বাস হৈছিল কিন্তু আকৌ ভাল কৰাৰ কাৰণে আমি কি কৰিছো প্ৰসংগক্ৰমে এইটো ক'ব লাগিব যে গুজৰাটত 27টা ট্ৰাইবেল সিট আছিল 2017 চনত আমি 9টা পাইছিল কিন্তু এইবাৰ
আমি ২৭টাৰ বেছিভাগে ২৭টা চাইদুলে যিটো কথা ক'লে ২৪টা পাইছোঁ আৰু যিকেইটা পোৱা নাই তাৰ যদি মাৰ্জিনটো চাই আমি বহুত তাত আগবাঢ়িবলৈ সক্ষম হৈছোঁ তৃতীয়টো বিষয় যেতিয়া আপোনাৰ প্ৰসংগক্ৰমে অৰবিন্দ কেজৰিৱালৰ কথাটো কৈ আছিলে তেখেতসকলৰ ৰাষ্ট্ৰীয় এটা দল হৈছে মই শুভেচ্ছা জনাইছোঁ ভাল হওক সেয়া বিশ্বাস হ'ব লাগে কিন্তু ভালেই হ'ম সেয়া অহংকাৰ হ'ব নালাগে এইকাৰণে হ'ব নালাগে তাত যেতিয়া নিৰ্বাচন চলি আছিল তেতিয়া তেখেতসকলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰিছিল তেওঁ আজি ইছাদুন গাডবি আৰু তেখেতসকলৰ ৰাজ্যিক সভাপতি গোপাল ইটালিয়া দুইজনে কিন্তু পৰাস্ত হৈছে গতিকে ভাল কৰাৰ কাৰণে আমি শুভেচ্ছা দিওঁ কাৰণ গণতন্ত্ৰত আমাক বিৰোধী লাগে তেতিয়াহে গণতন্ত্ৰৰ প্ৰকৃতভাৱে আগবাঢ়ি গৈ থাকে সেইকাৰণে আমি তেখেতসকলক হেৰি হোৱাটো বিচাৰিছোঁ কিন্তু যদি গুজৰাটৰ আকৌ চাই যেতিয়া আমি 1947ৰ পিছত হয়তো প্ৰথমবাৰ বিশেষকৈ ৰাজ্যৰ ৰাজনীতিত ইমান হাইয়েষ্ট পাৰ্চেণ্টেজ ভোট শ্বেয়াৰ লৈ জয় হোৱা এইটো ইলেকশ্যন হ'ব এইটো ঐতিহাসিক ইলেকশ্যন ১৫৬ গতিকে চিট আমি দখল যদি কৰিলে generally কিন্তু আপুনি পাহৰিব anti-incumbency নালাগে আহে। চবতকৈ লোৱেষ্ট ভোটিং পাৰ্চেণ্টেজো আছিল কিন্তু ৫০% বা ৫০ৰ পৰা ৬০%ৰ ভিতৰত গতিকে অৱধাৰিত আছিল বিজেপিৰ জয়লাভ যেতিয়া এটা নিৰ্দিষ্ট আপুনি যদি চাই ইমান বছৰ শাসনত থকাৰ পিছত সাধাৰণতে মানুহৰ মাজত সদায় এণ্টি ইনকামবেঞ্চি চৰকাৰৰ বিৰুদ্ধে আহে কিন্তু এইবাৰ যদি গুজৰাটত চাই ২০১৭ৰ পৰা চাই এণ্টি নহয় প্ৰ' ইনকামবেঞ্চি চৰকাৰৰ ওপৰত বিশ্বাস হৈছে কিয় হৈছে মানুহে যি দেখে সেয়া বিশ্বাস কৰেতো মানে ডেভেলপমেণ্ট দেখা পাইছে মানুহে প্ৰগতিৰ পথ দেখা পাইছে আৰু আমি যেনেকৈ এইটো তেখেতসকলে ফ্ৰী ভিজাৰ কথাটো আপুনি দিল্লীৰ কথা কৈছিলে আমি এইটো ৰিকল কৰিব লাগে কেতিয়াবা কৰাৰ প্ৰয়োজনীয়তা আছে পঞ্জাৱত প্ৰতিগৰাকী মহিলাক ১,০০০ টকাকৈ দিম বুলি কৈছিলে আজি দিয়া হৈছেনে প্ৰতিশ্ৰুতি পালন কৰা নাই আপে গতিকে প্ৰতিশ্ৰুতি প্ৰদান আৰু প্ৰতিশ্ৰুতি পালন আটাইতকৈ ডাঙৰ ধৰ্ম বিনামূলীয়া ইলেক্ট্ৰিচিটি দিম বুলিও কৈছিলে তাৰ পিছত ১০ লাখ ১ লাখ চাকৰি দিম বুলি কৈছিলে আজিলৈকে হ'ল জানো ১ লাখ চাকৰি কোনবা সেই পুৰণা টেটৰ মাষ্টাৰ সেইবিলাক কাউণ্ট কৰি পেলাই কৈ আছে যে আজি ১ লাখ চাকৰি দিম তিনিটা প্ৰতিশ্ৰুতি পালন কৰিলে মই 30 ছেকেণ্ডৰ ৰিয়েকশ্যন বাকি মই বিশ্লেষকৰ ওচৰলৈ যাব হয় এইখিনি কথা নাজানে যে অসমত চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় আছে ৬৫,০০০ আৰু গুজৰাটত চৰকাৰীভাৱে বিদ্যালয় আছে ৫,০০০ গুজৰাটত দিল্লীত তাৰে যিজন চিফ ছেক্ৰেটাৰী তেখেতে একচেপ্ট কৰি লৈছে RTI তথ্য একচেপ্ট কৰিছে তাৰে চাইল্ড কমিশ্যনে একচেপ্ট কৰিছে তাত ৫০,০০০ শিক্ষকৰ ভিতৰত আজিৰ তাৰিখত ২৪,৭৫০টা টিচাৰ ভেকেট হৈ আছে ইলেকশ্যনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল ৫০০ স্কুল খুলিম বুলি আজি ৩৪খন স্কুল বন্ধ হৈছে ৭৫০খন স্কুলত প্ৰিন্সিপাল নাই আৰু তেখেতসকলে কৈছিলে ১ লাখ চাকৰি অসমৰ ক্ষেত্ৰত আজিলৈকে মই কওঁ হয়তো এইখনে স্বাধীনতাৰ পিছত প্ৰথম চৰকাৰ যিয়ে নিৰ্বাচনৰ সময়ত ১ লাখ প্ৰতিশ্ৰুতি দিছিল আৰু এতিয়া আমি ৮০,০০০লৈকে গৈছোঁ আৰু ডেফিনেটলি আৰু আজিৰ আপুনি গোটেই সামাজিক মাধ্যমত চাওক যিখিনি চৰকাৰী চাকৰি পাইছে প্ৰতিটোৱে যোগ্যতাৰ ভিত্তিত পাইছে হয় গতিকে এয়া পৰিৱৰ্তন মানুহৰ মাজত আমি আস্থা আৰু বিশ্বাসৰ সৃষ্টি কৰিছোঁ আজি নৱপ্ৰজন্মৰ এইটো বিশ্বাস হৈছে যে আমি পঢ়িলে চাকৰিটো পাম নৱপ্ৰজন্ম